এইখন হৈছে পাণবাৰী বজাৰ। ইয়াতে বিভিন্ন ধৰণৰ শাক চব্জি বহুত বস্তু পোৱা যায়। আৰু আমি ইয়াতে ল'লোঁ কিবা পেঞ্চন ল'লোঁ। তই কি ল'লি? লম্পেন এটা ল'লোঁ। লম্পেন লৈছা? বহুত কম দামতে আমি এতিয়া লম্পেন চলা পাই যাওঁ। এইফালে শাক চব্জিৰ লগতে এইফালে আছে কম্বল চম্বলৰ দোকান। দামবিলাক কম, এতিয়া বহুত কম দামতে পোৱা যায় কম্বল চম্বল। ভেৰাইটিছ আৰু কম্বল পাৰ হৈ অহাৰ লগতে এইফালে আকৌ চব্জি পায়। তাৰপিছত এইফালে মাছৰ দোকান পায়, কেৰাহীৰ দোকান। এইফালে সেই চাৱা পাওঁ নেকি? টাৱা পায় নেকি চাওঁচোন? ইমান জ্বলে না? বেছি কৈছোঁ কমটো দিয়াটো কোৱাচোন। আৰু দিয়াটো কোৱা। হা 200 টকা ৰাখিব আৰু ঠিক আছে। আৰু 50 টকা বাঢ়ি দিব নেদাম। দে যদি দিয়ক, নিজে যদি আমি দিব নেদাম, একদম নেদাম। দিব তো এতিয়া আমি এখন টাৱা পালোঁ। বহুত দিনৰ পৰা আমি টাৱা বিচাৰি আছিলোঁ। টাৱা ল'লোঁ আমি। কিমানত ল'লোঁ? এইটো 250 টকা। 250 টকাত পালোঁ। বহুত কম মূল্যতে আমি টাৱাখন পাই গ'লোঁ। খুচুৰা আছে। টাৱা ল'লোঁ, কিবা ল'লোঁ, বহুত বস্তু ল'লোঁ। এতিয়া আমি কি চাম? কিলো 20 টকা। ইমান লাগব জানো? আধা কিলো দিয়ক। দুটাই মানুহ 1 কিলো দিয়ক। বিলাহী কেনেকৈ? কিলো 20 টকা। কি কয়? এতিয়া এইখন আপোনালোকে দেখা পাইছে, এইখন ডাঙৰ পাণবাৰীৰ পাইকাৰী বজাৰ। এইখন হৈছে ইয়াতে চব মানে একদম খুচুৰা বিক্ৰী ইয়াতে নকৰে। ইয়াতে টেঙা চেঙা ল'ব যদি নেদেই 10 টকাত। এতিয়া একদম মানে গাড়ীত লৈ যায় বস্তু এইফালে আছে। ধুনীয়া হালধি। আৰু এতিয়া আমি যাই আছোঁ গাহৰি মাংস ল'বলৈ। তেখেতে আমি গাহৰি খাব বোলে। খাব লাগিব। গাহৰি খাব লাগিব। তেল ল'ম কিন্তু। এই তেলটো চৰ্বিটো মিলাই ল'ব লাগিব। অকল চৰ্বি হ'ব না? কিমান ল'বি? 200 টকা। এইটো হৈছে গাহৰি বজাৰ। মই চাম আৰু মই চাওঁ আৰু চাই লওঁ আৰু চাব নাই। এই দেচোন। এই কিমান কেজি? হ'ব না? তো গাহৰি লৈ ল'লোঁ। এতিয়া আমি লাই শাক বিচাৰি আছোঁ। লাই শাক বিচাৰি চাওঁ। কিমানকৈ? এক মুঠাই লওঁ। কেৰি বেগ দিছোঁ।